আজিৰ পৰা কিছু বছৰ আগলৈ আমি সকলোৱে কিতাপ পত্ৰ ইত্যাদিত পাইছিলোঁ যে সৌৰজগতৰ গ্ৰহ 9টা, কিন্তু বৰ্তমান সময়ত সৌৰজগতৰ মুঠ গ্ৰহ 8টা বুলিহে পোৱা যায়। কিন্তু কিয় 9টা গ্ৰহৰ পৰা 8টা কেনেকৈ হ'ল? সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈ চাব। আমি পাই অহা সৌৰজগতৰ 9টা গ্ৰহ আছিল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন আৰু প্লুটো। ইয়াৰ মাজৰ পৰা সৌৰজগতৰ 9 নম্বৰ গ্ৰহ প্লুটক গ্ৰহৰ শাৰীৰ পৰা অৱনমিত কৰা হৈছে। প্লুটক বৰ্তমান এটা বাওনা গ্ৰহ ৰূপেহে স্বীকৃতি দিয়া হৈছে। কিন্তু প্লুটোৰ কিয় এই অৱস্থা হ'ল, ইয়াৰ বিষয়ে জানিবলৈ আমি অলপ পিছুৱাই যাব লাগিব। 1930 চনত ক্লাইড টম্বাক নামৰ আমেৰিকান এষ্ট্ৰলজাৰ এগৰাকীয়ে প্লুটোৰ আৱিষ্কাৰ কৰিছিল আৰু সেই সময়ৰ পৰা 2006 চনলৈকে প্লুটোৱে সৌৰজগতৰ 9 নম্বৰ গ্ৰহ হিচাপে স্বীকৃতি লাভ কৰি আছিল। পৃথিৱীৰ বিভিন্ন বৈজ্ঞানিক তথা নাছা ইত্যাদিয়ে প্লুটোৰ ওপৰত বিভিন্ন অধ্যয়ন চলাই আছিল। এনেধৰণৰ অধ্যয়নৰ পৰা প্লুটোৰ বিষয়ে সৰু সুৰা দুই এটা তথ্য পাইছিল যদিও পৃথিৱীৰ পৰা বহুত দূৰত্বৰ বাবে পৰ্যাপ্ত পৰিমাণৰ তথ্য সংগ্ৰহত ব্যাঘাত জন্মিছিল। প্লুটো হৈছে সৌৰমণ্ডলৰ এটা সৰু বৰফৰ পিণ্ড আৰু ইয়াৰ তাপমান হৈছে -226 ডিগ্ৰী চেলছিয়াছৰ পৰা -240 ডিগ্ৰী চেলছিয়াছ। ইয়াত থকা বৰফৰ সমুদ্ৰ কাৰ্বন মনক্সাইড আৰু মিথেনেৰে ভৰপূৰ। সেয়েহে প্লুটোৰ বৰফৰ সমুদ্ৰ বৰ বিষাক্ত হয়। প্লুটো পৃথিৱীৰ তুলনাত আকাৰত বহুত সৰু। পৃথিৱীৰ 248 বছৰত প্লুটোৱে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰে। 2006 চনৰ 19 জানুৱাৰীত নাছাই এখন ৰকেট উৎক্ষেপণ কৰে, যিয়ে প্লুটো ভ্ৰমণ কৰিবলগীয়া আছিল। এই মহাকাশযানখনে নিজৰ যাত্ৰাৰ 9 বছৰ 5 মাহ পিছত অৰ্থাৎ 2015 চনত প্লুটোত গৈ উপস্থিত হয়। যানখনৰ নাম আছিল নিউ হৰিজন স্পেচক্ৰাফ্ট। এই যানখনে প্লুটোৰ বিষয়ে বিভিন্ন তথ্য পৃথিৱীলৈ পঠিয়ায়। কিন্তু ইয়াৰ আগতে 2006 চনত ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়ন চমুকৈ IAUৱে প্লুটোক মূল গ্ৰহৰ পৰা আঁতৰাই এটা বাওনা গ্ৰহ হিচাপেহে স্বীকৃতি দিয়ে। ইয়াৰ এটা কাৰণ আছিল, সেয়া হ'ল IAUৱে গ্ৰহ হিচাপে স্বীকৃতি দিবলৈ 3টা নিয়ম বা চৰ্ত বান্ধি দিছিল। আৰু ইয়াৰে প্ৰথম নিয়মটো হ'ল যিকোনো পিণ্ড গ্ৰহ হ'বলৈ সি সূৰ্যৰ চাৰিওফালে ঘূৰিব লাগিব। 2 নম্বৰ, গ্ৰহ হ'বলৈ পিণ্ডটো গোলাকাৰ হ'ব লাগিব। 3 নম্বৰ, গ্ৰহ হ'বলৈ সি তাৰ নিজৰ কক্ষপথ মাধ্যাকৰ্ষণ শক্তিৰ দ্বাৰা নিজে চাফা কৰি ল'ব লাগিব। কিন্তু প্লুটোৰ গ্ৰেভিটি বহুত কম, যাৰ বাবে প্লুটোৱে এই নিয়মত মানি নচলে। প্ৰথম আৰু দ্বিতীয় নিয়ম প্লুটোৱে মানি চলিলেও তৃতীয় নিয়ম নামানে বাবে প্লুটোক গ্ৰহৰ শাৰীৰ পৰা নমাই এটা বাওনা গ্ৰহ বুলি কোৱা হয় আৰু সেয়ে বৰ্তমান গ্ৰহৰ সংখ্যা 9টাৰ পৰা গৈ 8টা হৈছে। বন্ধুসকল, ভিডিঅ'টো কেনে লাগিল? যদি ভাল লাগে ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।